হেল্ল' এভৰিৱান, আজি মই পপি আপোনালোকৰ ওচৰলৈ এটা টেষ্টি সহজতে বনাব পৰা ৰেচিপি লৈ আহিছোঁ আৰু আশা কৰোঁ আপোনালোকে ৰেচিপিটো খুবেই ভাল পাব। আৰু বলক আৰম্ভ কৰোঁ। প্ৰথমে এয়া মই ঢেকীয়া লৈছোঁ 1 মুঠা আৰু পিঁয়াজ, জলকীয়া আৰু কণী দুটা লাগিব। কণী দুটা প্ৰথমে আমি ঘুলি ল'ম। এনেদৰে হালধি আৰু নিমখ অকণমান দিব পৰিমাণ অনুযায়ী এয়া। আৰু এতিয়া আমি কণী দুটা গুড়া কৰি ভাজি ল'ম। প্ৰথমেই মনত ৰাখিব, কণী দুটা আপোনালোকে গুড়া কৰিয়ে ভাজিব, মানে পিঠা আকাৰত নহয়। এনেদৰে মই যেনেকৈ ভাজিছোঁ। এতিয়া আকৌ আমি তেল দিছোঁ আৰু এতিয়া আমি পিঁয়াজ দিছোঁ আৰু জলকীয়াখিনি দিছোঁ আৰু এতিয়া লগতে ঢেকীয়া শাকখিনিও দিছোঁ আৰু এইখিনি আমি অলপমান টাইম ভাজি ল'ম। ইয়াতে পৰিমাণ অনুযায়ী আপোনালোকে নিমখ দিব আৰু হালধি দিব। নিমখটো অলপ কমাই দিব কাৰণ শাকটো পমি যাব। এয়া চাওক, এনেদৰে আপোনালোকে অলপমান টাইম ভাজিব। এয়া লাহে লাহে শাকখিনি পমিবলৈ ধৰিছে। এয়া চাওক, আৰু এতিয়া আমি ইয়াতে ভাজি থোৱা কণীখিনি দি দিম। এয়া চাওক, আৰু এতিয়া আমি 2 পৰা 3 মিনিটমান এনেদৰে ভাজিম। এয়া চাওক, ঢেকীয়া শাক খাবলৈ ভাল নোপোৱাবোৰে এনেদৰে বনাই দিলে খাবলৈ ভাল পাব। আপোনালোকে ট্ৰাই কৰিব বুলি আশা থাকিল ৰেচিপিটো। এয়া ৰেডি আমাৰ কণীৰে ঢেকীয়া শাকৰ ৰেচিপি। ভিডিঅ'টো যদিহে ভাল লাগিছে তেতিয়াহ'লে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব। আৰু যদি প্ৰথমবাৰলৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এটা নেক্সট ৰেচিপি লৈ আহিম আপোনালোকৰ ওচৰলৈ। ধন্যবাদ।